আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতি দিয়ে এই অসমৰ অসমীয়া জাতি তোমালোকৰ আন্দোলনৰ মূল কাৰণ জানি গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অসমীয়া তোমালোকে 50% অসমীয়াই আন্দোলন কৰি আছা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ কাৰণে আৰু 50% অসমীয়াই আন্দোলন কৰি আছা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে মই কি কম মই গালি দিলে মই এতিয়া এৰেছ হৈ যাম এই ভয়াতুৰ অসমীয়া সাংবাদিক প্ৰশ্ন কৰিব নোৱাৰা তহঁতে যদি প্ৰশ্ন কৰিব নোৱাৰা সেই ডাণ্ডিডাল লৈ কিয় ফুৰা কি বুজাব খুজি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বুজাব খুজি আছে এশভাগ মানুহেই তাৰমানে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আন্দোলন কৰি আছে জুবিন গাৰ্গক কোনেও ভাল নাপায় এইবিলাক সব ৰাজনীতিকভাৱে আন্দোলন হৈ আছে মানে ৰাজনীতি কৰাৰ কাৰণে মাইকটো যে লৈছা লাইচেন্সটো যে লৈছা আৰু অসমীয়া বুলি যে নিজক পৰিচয় দিয়া সন্মুখত কিয় প্ৰশ্নটো কৰিব নোৱাৰা যে আপোনাৰ কথা হিচাপে তাৰমানে 100% অসমীয়াই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে এই আন্দোলন কৰি আছে এই কথাটো যদি অন্য কোনোবাই কল হয় কি হল হয় কওক গোটেই অসমীয়া জাতিৰ অপমান হৈছে না নাই ইয়াতে এই ৰাইজ কিমান দিন ভয় খাই থাকিব কিমান দিন ভয়াতুৰ হৈ থাকিব ক'ত গে লাচিতৰ অসম লাচিতৰ তেজ ক'ত ঠাত আছে এতিয়া ক'ত ইমান ভয়াতুৰ হৈ গেল না প্ৰশ্ন এটা হুদাতে ভয় লাগে টাৰ্গেট কৰিব টপ টাৰ্গেট নকৰিলে তোৰ মহাজনক টাৰ্গেট কৰিব নিউজ ৰিপৰ্টাৰৰ মহাজনবিলাকক টাৰ্গেট কৰিব সেইকাৰণে উচিত কথাটো মুখৰ সন্মুখত হুদাতে ভয় খোৱা না ভয় যাবি ৰখাতলে যাবি গোটেইখিনি মই কৈছোঁ আজি চাবি এনেকৈ থাকিলে গোলাম হৈ জীয়াই থাকিব লাগিব গোলাম কিমান ডাঙৰ অপবাদ এইটো যে মানুহে ৰাজনীতি কৰাৰ কাৰণে আন্দোলনটো কৰি আছে জুবিন দাক কোনেও ভাল নাপায় মৰম নকৰে এইটো আন্দোলন জুবিন দাৰ কাৰণে হোৱা নাই তাৰমানে ইমান এটা ডাঙৰ মৰ্যাদাবান মানুহ ইমান এটা ডাঙৰ মানুহৰ মুখৰ পৰা এনেকুৱা কথা কেনেকৈ ওলাব পাৰে আজি সিহঁতে একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে এতিয়া তেওঁলোক গোটেইকেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিচনা এখনো নাই ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় এই শ্যামকান্ত না বালকান্ত সিদ্ধাৰ্থ শৰ্মা বালকান্তহঁতক এই ভাল মানুহকেইটাক যে জেলত থৈছোঁ এযোৰ কাপোৰত আছে ঘৰৰ মানুহ লগ কৰিব আহিব পৰা নাই সিহঁতে ভূত দেখা পায় ইমান কষ্টত আছে মানুহবিলাক এইবিলাক সব খবৰ আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছে আৰু সেইটো কোনেও কোৱা নাই কোনো অসমীয়াই কোৱা নাই খালি কৈ আছা জুবিনদাৰ ন্যায় লাগে আচলতে এইটোতো কোৱা নাই ৰাজনীতি কৰি আছা তোমালোকে গোটেই অসমবাসী কি ক'ম মোৰ মানে সুবিধা নাই অসমৰ মানুহৰ আৱেগৰ লগত যিটো খেল হৈ আছে সেই অসমীয়া এইটো পাহৰি যাবি তহঁতে পাহৰি যাবি চাবি 26ৰ আগতে পাহৰি যাবি কিবা নহয় কিবা এটা মুদ্দা লৈ আহিব আৰু তহঁতে সেইটো লৈ এই কথাবিলাক পাহৰি যাবি এই কথাবিলাক তহঁতৰ মনত নাথাকিব জুবিন দাক হত্যা কৰা দোষীয়ে এযোৰ কাপোৰত আছে মাটিত শুই আছে ভূত দেখা পায় সেইটো লৈ চিন্তা হৈ আছে আৰু তহঁতে কৈ আছা জুবিন দাক ভাল পোৱা না অসমীয়া তহঁতে জুবিন দাক ভাল পোৱা